हेलो गाइस, वेलकम बैक टू माय चैनल। मोर चैनलটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। সো আজি আমি মাছৰ সবজি টেঙা পাতৰ সৈতে বনাম। টেঙা পাতৰ সৈতে মাছৰ সবজি বহুত টেস্টি হয় খাবলৈ। সো ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে পুৰা শেষলৈ চাওক কেনেকুৱা লাগে। প্ৰথমে আমি ইয়াত নিমখ আৰু হালধি দি দিছো। ইয়াৰ পিছত আমি মাছটো ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম অলপ টাইমৰ কাৰণে। তাৰপিছত আমি কেৰাহীত তেল গৰম কৰি ল'ম অকণমান। তাৰপিছত আমি ইয়াত মাছবোৰ ভাজি ল'ম। মাছবোৰ তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে মাছবোৰ গোল্ডেন ব্ৰাউন হয়। কিছুমানে বাৰু অলপ কেঁচাকৈ থৈ ভাল পায় গোল্ডেন ব্ৰাউন নোহোৱাকৈ, কিন্তু ইয়াত গোল্ডেন ব্ৰাউন কৰি ল'লে অলপ বেছি ভাল লাগে। আৰু একেটা কেৰাহীতে আমি গোটা সৰিয়হ, পিঁয়াজ আৰু জলকীয়া ভাজি ল'ম। টেঙা পাতৰ চব্জিত সৰিয়হ দি বনাব লাগে যিহেতু, সেইকাৰণে আমি ইয়াত গোটা সৰিয়হ ইউজ কৰিছোঁ। তাৰপিছত আমি আলুবোৰ ভাজি ল'ম। আলুবোৰ ভালদৰে অলপ মিক্স কৰি আমি ইয়াত নিমখ আৰু হালধি দি দিম। আৰু ইয়াৰ পিছত আলুবোৰ সিজিবলৈ মই অলপমান পানী ঢালি দিম ইয়াত। পানীখিনি শুকাই আহিলে মই আৰু অলপমান ভাজি ল'ম আলুবোৰক। আৰু এইবাৰ আমি ইয়াত পানী ঢালি দিম। মোৰ জোখ অনুযায়ী মই পানী দিছোঁ, আপোনালোকৰ যিমান পানী লাগে আপোনালোকে সিমান দিব পাৰে। পানীটো অলপমান উতলি আহিলে আমি ইয়াত মেষ্টা টেঙাৰ পাতবোৰ দি দিম। পাত দিয়াৰ পিছত অলপমান আমি থৈ দিম তেনেকৈ। থোৱাৰ পিছত আৰু অলপমান উতলি আহিলে আমি ইয়াত ভজা মাছবোৰ এৰি দিম। আৰু ভজা মাছবোৰ এৰি দিয়াৰ পিছত 10 মিনিটমান থৈ দিলে চব্জি হৈ যাব। সো ৰেডি হৈ গ'ল আমাৰ টেঙা পাতৰ মাছৰ জোল। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে কি টেঙাৰে বা কি টেঙা পাতেৰে মাছৰ জোল খাইছে মোক কমেণ্ট বক্সত জনাব, আৰু ময়ো ট্ৰাই কৰি চাম সেইবোৰ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে দেন মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। যদি আপোনালোকে মোৰ চেনেলত নতুন হয় দেন এনেকুৱা আৰু ধুনীয়া ৰেচিপি ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।